हेलो गाइस स्वागतम जनाइছো সঞ্জয় ইউটিউব চেনেললৈ পোনপ্ৰথমে আপোনালোকক বহুত মৰম পাই আপোনালোকলৈ বহুত ধন্যবাদ জনাইছো আৰু আগলৈ এনেকৈ আপোনালোকে মৰম স্নেহ দি যাব বুলি আশা ৰাখিছো সো আহকচোন আজি ভিডিওটো আৰম্ভ কৰো প্ৰথম কোৱেশ্চনটো হৈছে অধিবৰ্ষত ফেব্ৰুৱাৰীত কিমান দিন হয় এ 27 দিন বি 28 দিন সি 29 দিন ডি 30 দিন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সি 29 দিন Second question to hoise Hongit bojo byaktijonok ki buli koa hoy A bigyani B hongitogyo C plumber D hoinik So ya huddho uttor to hoise B hongitogyo Next question to hoise kuntu potongor rongin pakhi ase A pokhila B mumakhi C house fly D telapoka So ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ পখিলা নেক্সট কোৱেশ্চনটো হৈছে কোনটো জন্তুক অৰণ্য ৰজা বুলি কোৱা হয় এ বাঘ বি হাতী সি সিংহ ডি ভালুক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সি সিংহ নেক্সট কোৱেশ্চনটো হৈছে কোন চনত অসমত কাগজ কল স্থাপন হয় এ 1979 চনত বি 1911 চনত সি 1971 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সি 1971 চনত নেক্সট কোৱেশ্চনটো হৈছে অসমত মৰাপাটৰ কাৰখানা ক'ত আছে এ হিলঘাট নগাঁৱত বি মৰিগাঁৱত সি ধুবুৰীত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নগাঁও হিলঘাট নেক্সট কোৱেশ্চন হৈছে কটন কলেজ কোন চনত স্থাপন হৈছিল এ 1902 চনত বি 1900 চনত সি 1901 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সি 1901 চনত নেক্সট কোৱেশ্চন হৈছে কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল এ বড়ো বি ৰাভা সি কাৰ্বি ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ বড়ো নেক্সট কোৱেশ্চনটো হৈছে অসমৰ একমাত্ৰ কেন্সাৰ চিকিৎসালয় কোনখন ঠাইত অৱস্থিত এ বৰপেটাত বি মংগলদৈত সি গুৱাহাটীত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সি গুৱাহাটীত অন্তিম কোৱেশ্চন হৈছে অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে এ গুৱাহাটীত বি দেৰগাঁৱত সি তেজপুৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি দেৰগাঁৱত মোৰ এই ভিডিওটো চাই যদি ভাল লাগিলে তেন্তে ভিডিওটো লাইক কমেন্ট শেয়াৰ কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে এনে ধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিব বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব থ্যাংক ইউ